আজি বনাম কুচিয়া মাছৰ আঞ্জা একদম অসমীয়া ষ্টাইলত। প্ৰথমতে তেলত মাছখিনি নিমখ হালধি আৰু জিৰা গুড়ি দি ফ্ৰাই কৰি ল'ম। কুচিয়া মাছৰ আঞ্জা আমাৰ ঘৰত কাৰোবাৰ অসুখ হ'লে বা তেজৰ কমি হ'লে আমি খাওঁৱেই। বহুতেই হেল্থ বেনিফিট থাকে এইটো মাছৰ। সেইখিনি তেলতে পাঁচফোৰণ, জিৰা, তেজপাত আৰু শুকান জলকীয়া আৰু এটা তেজপাত মই পুৰি দি দিছিলোঁ। লগতে পিঁয়াজৰ পেষ্ট, আদা নহৰু জলকীয়াৰ পেষ্টটো দি দিলোঁ আৰু তাতে বিলাহী এটা কাটি দি দিলোঁ। জিৰা ধনিয়া গুড়ি, হালধি আৰু নিমখ দি মছলাখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তাতে আলু আৰু মাছখিনি দি ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি থাকিম। তাতে মই দি দিম জালুকৰ গুড়া 1 চামুচ। জালুকৰ গুড়া দিলে বিৰাটেই এটা ধুনীয়া ফ্লেভাৰ আহে। তাতে এতিয়া ফ্ৰাই হোৱাৰ পিছত গৰম পানী দি পেলাই 10 মিনিটমানৰ কাৰণে ঢাকনি লগাই আঞ্জাখন সিজিব দিলোঁ। এয়া আমাৰ আঞ্জা ৰেডি। আপোনালোকে ঘৰত এই ধৰণে বনাই ট্ৰাই কৰিবচোন। বহুতে চাগে খায়ো পাইছে। যদি আজি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।